এয়া হ'ল বাল্টিং পইচা খেল আমাৰ এই দাদাই খেলাই আছে এজন আৰু নামটো কি হা পইচা হিচাপ কৰাত ব্যস্ত নেকি হা অঁ বনমালীয়ে খেলাইছে বাল্টিং পইচা কি হৈ গ'ল এটা কইন যদি ইয়াত সোমাই যায় 5 টকা পাব হা এই দাদাই খেলিছে এইফালে হা ভৰাওক দাদা পইচা ভৰাব এটকা যদি সোমাই 5 টকা পাব নোমালে নোমালে এটকা সোমালে 5 টকা এটকা সোমালে 5 টকা 5 টকা 5 টকা গ'ল 5 টকীয়া দিলে দিবি নাই এটকা সোমালে 5 টকা 5 টকা নহ'ব পইচা সোমাই নাই আৰু কেইটকা আছে আপোনাৰ হাতত কেইবাটাও পইচা লৈ গ'ল আপুনি সোমাই দেখক এইখিনি পইচা বাচি আছে একটা সোমাই দেখক 10 টকা ইয়াত দিলে দুটা পইচা লৈ গ'ল সোমালে 5 টকা গিলাচটো এইফালে থাকিলে সোমাব অঁ আপুনি চাইডৰ পৰা দিয়ক অঁ চাইডৰ পৰা দিয়ক আপুনি কেলে আমি যাব পাই নিদিওঁ সোমালে হ'ল নাই কি কেইটা 10 টকা কেইটা পাই 10 টকা পাব এই দাদাজনৰ 10 টকা এটা লছ হ'ল আপোনাৰ লাভ হ'ল নেকি 10 টকা কইন্স ল'ব লাগে আমাৰ বাল্টিং পইচা খেল এইটো